Hey guys, নমস্কাৰ। মোৰ নাম সাৰাংগ কলিতা। মই নিজে এটা ফিটনেছ ফ্ৰিক যোনে আজি অলমষ্ট 10 years হ'ব ফিটনেছ ইণ্ডাষ্ট্ৰীত। এণ্ড আই এম ষ্টিল ট্ৰাইং টু বি ফিট এণ্ড হেল্ডি। চ' ইটছ এ প্ৰচেছ গাইজ, ইটছ এ লং টাৰ্ম প্ৰচেছ। ইউ নিড ডেডিকেশ্যন, বাট জোৰ জবস্তি কৰিব নালাগে। চব বস্তু লাহে লাহে হয়। এতিয়া মই এই ভিডিঅ' মই আজি ভাবিলোঁ যে মোৰ ইউটিউব চেনেলটো মই জাষ্ট পঢ়ি আছে আৰু মোৰ যিহেতু যিখিনি জ্ঞান আছে সেইখিনি মই ভাবোঁ যে মই কোৱাটো ভাল আপোনালোকক, বিকজ আই থিংক যে মই সেইখিনি ক'ব পাৰোঁ আৰু সেইখিনি চাগে বাই গড গ্ৰেচ সেইখিনি মোৰ তাত জ্ঞান আছে। চ' এতিয়া কি হৈছে যে আপুনি বডি কিয় কাৰণে বনায়? বডি শ্ব' অফ কৰিবৰ কাৰণে বনাই আছে, বডি নিজৰ হেল্থ ভাল ৰাখিবৰ কাৰণে বনাই আছে। ইউ জাষ্ট নিড টু থিংক। নে আপুনি ভাবি আছে যে মই কম্পিট কৰিম, মই বডি বিল্ডাৰ হ'ম ইন ফিউচাৰ। চ' ইউ নিড টু থিংক মই কিহৰ কাৰণে বডি বনাই আছোঁ। আৰু চবৰে বেলেগ বেলেগ ৰিজন থাকে আৰু আই ৰেচপেক্ট চবৰে ৰিজনক মই ৰেচপেক্ট কৰোঁ, বিকজ যিয়ে কৰক বাট হাৰ্ড ৱৰ্কটো কৰিব লাগিব। বডি বনালে বডি এনে হাৰ্ড ৱৰ্ক কৰিব লাগিব। ভাল ফিজিক বনাবৰ কাৰণে পইচা অলপ খৰচ হয়। ডেটছ কম্পিটিশ্যন খেলিলে, ডেট ডিফাৰেণ্ট থিং। চ' এতিয়া কথাটোত আহোঁ যে যদি আপুনি লাইক এটা হেল্ডি লাইফষ্টাইল লাগে, লাইক ইউ নিড টু বি ফিট, ভাল দেখিব লাগে, ফেচ পেট মানে কাপোৰ পিন্ধিলে ভাল দেখিব লাগে, দেন গাইজ আই এম টেলিং ইউ ইমান মানে পাগল হ'ব দৰকাৰ নাই। ঠিক আছে, এতিয়া মই যিমান দেখিছোঁ তুমি বডি বনাব বিচাৰিছা, তুমি সেইটো লোৱা, এইটো লোৱা, প্ৰটিন কিবা কিবি। মই চাগে 1.5 months হ'ল মই প্ৰটিন এতিয়া লোৱা নাই। ৰিচেণ্টলি মই লৈছিলোঁ 1.5 months আগত প্ৰটিন, জাষ্ট 2 মাহৰ কাৰণে প্ৰটিন লৈছিলোঁ, বিকজ আই থিংক মোক দৰকাৰ আছিলে। মই অলপ ডায়েট কৰিছিলোঁ, ত' সেইটো কাৰণে মে বি, বাট আই ডোণ্ট থিংক ডেট ইটছ নেচেচাৰী। মানে এনেকুৱা নহয় যে প্ৰটিন ল'বই লাগিব। আৰু এতিয়া কি হৈছে কি মানে যোনটো য়ং জেনেৰেশ্যন, সিহঁতে কি বিচাৰিছে যে মোক জল্দি বডি লাগে, ত' সেইটো কাৰণে সিহঁতে কি কৰিছে যে ৰইডছ বাগেৰা এই চব এইবোৰ ইউজ কৰি আছে। বাট এইবোৰ ইউজ কৰিব একচুৱেলত দৰকাৰ নাই, আৰু একচুৱেলি ইউজ নকৰিবা। তোমাৰ মটিভটো চোৱা, আৰু তোমাৰ মটিভটো যদি লাইক গুড বডি বিল্ডাৰ হ'ব বিচৰা, তুমি জাষ্ট 5 years, মিনিমাম 5 years তুমি কষ্ট কৰা ভালকে, তুমি এক্সাৰচাইজ ভালকে কৰা, মানে বডিটো বুজিব ট্ৰাই কৰা। চি দ্য ফাৰ্ষ্ট থিং ইউ নিড টু ডু, লাইক যেতিয়া তুমি নিজৰ বডিটো বুজি পাবা ন, তুমি চব কৰিব পাৰিবা। তুমি ভাল বডি, তুমি শকতো হ'ব পাৰিবা, ক্ষীণো হ'ব পাৰিবা। বাট এতিয়া কি হৈছে কি চবে ছাবষ্টেঞ্চ ইউজ কৰিছে। আমি দেখিছোঁ বহুত বডি বিল্ডাৰ্ছ দে আৰ ডাইং। ঠিক আছে, ত' শ্ব' অফ কৰিব যাব নালাগে। মোৰ টপিকটো এইটোৱে আছিলে যে ছাবষ্টেঞ্চ ইউজ কৰিব নালাগে, আৰু মই আই ডোণ্ট ছাপৰ্ট দিছ গাইজ, বিকজ যিমানকি কম্পিটিশ্যন খেলিলেও দে আৰ নট ফিট। মই ডাইৰেক্ট কম, দে আৰ নট ফিট। ত' যদি মই এটা নৰ্মেল ফিটনেছৰ কাৰণে কৰি আছোঁ, হেল্থটো ভাল ৰাখিবৰ কাৰণে কৰি আছোঁ, দেন মই জাষ্ট নৰ্মেলি কৰোঁ ন, নৰ্মেলি খানা খাওঁ, যি খাই আছোঁ মই 2 times মোৰ মিল লওঁ, 8 hours পিছত আৰু এটা লওঁ, ত' সেনেকৈ জাষ্ট নৰ্মেল। আৰু মই যি নৰ্মেল খানা খাই আছোঁ, জাষ্ট মাষ্টাৰ্ড অইলি লাইক কুক কৰিছে, যি কুক কৰিছে ঘৰৰ খানা। বাট ঠিকে আছে, মই ইমান শ্ৰেডেড হোৱা নাই, বিকজ মোৰ হ'ব মনো নাই। আই নিড টু বি লুক নৰ্মেল ন, মোক ভাল দেখিব লাগে। মই নিজৰ ওপৰত কাম কৰোঁ, ৰাইট। মই তেনেকুৱা নহয় যে মই নাই আই টু লুক লাইক দেম, মই শ্ব' অফ কৰিব লাগে, মই ষ্টেৰইড লৈছোঁ, মই কিবা লৈছোঁ, সেইবোৰ ল'ব নালাগে। নিজে দেখি আছা কিমান মৰি আছে, সিহঁতে ইমান মানে কেয়াৰফুলি থাকে, ষ্টিল সিহঁতৰ এনেকুৱা হৈছে। আৰু তুমি ভাবা যে তুমি জাষ্ট ভাল দেখিবৰ কাৰণে সেইটো লৈ আছা, বাট ল'ব দৰকাৰ নাই। ডোন্ট ইউজ দিছ গাইজ। এণ্ড ষ্টেৰইডৰ বিষয়ে তোমালোকে ভালকে পঢ়ি ল'বা, আৰু প্ৰটিনো দৰকাৰ নাই। কফি একাপ খোৱা, জিম যোৱা, বিন্দা জিম মাৰা, এণ্ড জাষ্ট যি খানা খাবা সেইটো ভালকে খোৱা। আৰু চবতকে ইম্পৰ্টেণ্ট বস্তু হ'ল মাইণ্ড মাচল কানেকশ্যন গাইজ। যেতিয়া তোমাৰ মাইণ্ড মাচল কানেকশ্যনটো আহি যাব ন, তোমাক একো নালাগে এইখন পৃথিৱীত। ইউ জাষ্ট ৱান্ট টু এক্সাৰচাইজ, মানে তোমাক এক্সাৰচাইজ কৰিব মানে বডিটো বিচাৰিব, লাইক বডি উইল টেল ইউ না, জাষ্ট গো এণ্ড এক্সাৰচাইজ, ইউ ন। বিকজ তুমি যেতিয়া বুজি পাবা ন নিজৰ মাচল, নিজৰ বডিটোক যেতিয়া বুজি পাবা ন, তুমি তেতিয়া ফিল কৰিবা যিমান ইচ্ছা তুমি এক্সাৰচাইজ কৰিব পাৰা। ঠিক আছে, তাতে যদি তুমি কিবা লাইক এনাৰ্জি ড্ৰিংক ল'ব বিচাৰা, ইউ কেন টেক দিছ, বাট ডোন্ট গো ফৰ ষ্টেৰইডছ এণ্ড অল গাইজ। আই এম বেগিং ইউ, বিকজ বহুত বডি বিল্ডাৰ্ছ ঢুকাই আছে ডিউ টু ষ্টেৰইডছ, এণ্ড আই ডোন্ট থিংক দিছ ইজ এ গুড থিং। চবে ফিট হ'ব লাগে, ভালকে ফিট হোৱা, নৰ্মেল ঘৰৰ খাদ্য খাই ধুনীয়াকে ফিট হ'ব পাৰি। এইবোৰ দৰকাৰ নাই, একো দৰকাৰ নাই। মই কৈছোঁ যদি ল'ব ইচ্ছা আছে, ঠিক আছে, প্ৰটিন পাউডাৰ লোৱা, গো ফৰ গুডছ, মানে যোন প্ৰটিনৰ নাম আছে, লাইক গো এণ্ড জাষ্ট চি, মানে চোৱা যে কোনটো ভাল হয়। প্ৰটিন পাউডাৰ লোৱা যদিহে তোমাৰ ডেফিচিয়েঞ্চি আছে, আৰু যদিহে তুমি ভাবা যে মোৰ পইচা আছে, মোৰ ইনভেষ্ট কৰিব পাৰিম, মই লৈছোঁ, ঠিক আছে। বাট আই ডোন্ট থিংক যে তুমি যদি কম্পিট কৰা নাই, তুমি ষ্টেৰইড লোৱা। আৰু ষ্টেৰইড কম্পিট কৰিলেও ল'ব নালাগে, বাট কি ক'ম, দেটছ এ ডিফাৰেণ্ট গেম। চ' মই তাতে নকয় ভালে হ'ব, বাট দ্য থিং ইজ লাইক ডোন্ট ডু দিছ, বি নেচাৰেল, ঠিক আছে, বি ফিট এণ্ড লিভ ইয়ৰ লাইফ, ন। আৰু মই ভাবি আছোঁ যে মই আৰু ভ্লগছ বনাম লাইক ফিটনেছৰ ওপৰত, এণ্ড আই উইল শ্ব' ইউ মাই এক্সাৰচাইজ ৰুটিনছ এণ্ড অল। যদি ভিডিঅ'টো ভাল লাগিছে, প্লিজ ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব গাইজ। আৰু যদি কিবা টপিকৰ ওপৰত যদি মই লাইক ইউ ৱান্ট টু ন', যদি আপোনালোকে কিবা জানিব বিচাৰে, দেন প্লিজ জাষ্ট লেট মি ন', মই কথা পাতিম সেইবোৰ টপিকৰ ওপৰত। ঠিক আছে, থেংক ইউ গাইজ, বাই, লাভ ইউ।